আজি কিছু বছৰ আগৰ কথা মোৰ মনত এটা পোক সোমাইছিলে অৱশ্যে এই পোকটো লগৰ ল'ৰা এটাই সোমাইছিলে সেই পোকটো কি জানে সেই পোকটো হৈ গ'ল এইটো চাৰ্টখন দেখি ভালকৈ বুজি পাইছে পোকটোৰ নাম হৈ গ'ল কি ট্ৰেডিং আৰু এই পোকটো এনেকুৱা এটা পোক যদি আপুনি কণ্ট্ৰল কৰিবলৈ নিশিকে ই আপোনাক খুলি খাব এই পোকটোৰ কাৰণে কেনেকুৱা ৰাতি আৰু কেনেকুৱা দিন পাৰ কৰিবলগীয়া হৈছে সেইটো একমাত্ৰ মই জানো বহুতে আকৌ ভাবে ট্ৰেডাৰবিলাকৰ দিনটো বহুত মজা যায় একদম লগালগ লেপটপ খুলিলে কম্পিউটাৰ খুলিলে ধাৰাসাৰ ট্ৰেড মাৰিলে পইচা পাই গ'ল তেওঁলোকক কোনে বুজাব আমি কেতিয়াবা 2-3 ঘণ্টা 4 ঘণ্টা পৰ্যন্ত লেপটপটোৰ সন্মুখত স্ক্ৰীনখন অন কৰি কপিল শৰ্মা চাই আমি দিন পাৰ কৰি দিওঁ যেতিয়ালৈকে ছেটআপ নাহে আমাৰ ৱেইট কৰা বাহিৰে আমাৰ কাম একো নাথাকে বাই দি ৱে আজিও আমি এটা ট্ৰেড লৈছিলোঁ যিটোত নেকি আমাৰ টাৰ্গেট হিট হৈ গৈছিলে আৰু আপোনালোকৰ যদি শান্তিৰে জীৱনটো কটাই আমনি লাগিছে অলপমান টেনশ্যন মনত লওঁ নিচিনা লাগিছে তেনেহ'লে আমাৰ জাৰ্ণিটোত আপুনি লগ হ'ব পাৰে তাৰ বাবে টেলিগ্ৰামৰ চেনেলৰ লিংক দি দিছোঁ বায়ত আপোনালোকে জইন কৰি ল'ব